সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি আকৌ আপোনালোকলৈ লৈ আহিছোঁ এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ছিৰিজ আৰু আজিৰ এই ছিৰিজটো হ'ব আমাৰ অসমৰ নাট্য উদ্যোগৰ সৈতে জড়িত। বিশেষকৈ আমাৰ অসমৰ কম্পিটিটিভ এক্সামবোৰৰ বাবে খুবেই প্ৰয়োজন হ'ব, মানে ষ্টেট লেভেলৰ যিবোৰ কম্পাৰেটিভ এক্সাম হয় ইয়াৰ বাবে এই ছিৰিজটো খুবেই প্ৰয়োজনীয় হ'ব। তো আহক এই ছিৰিজটো আজি আমি চাওঁ, কি প্ৰশ্ন লৈ আহিছোঁ চাওক। বলক ফাৰ্ষ্ট প্ৰশ্নটো লওঁ। অসমীয়া নাটকৰ পিতৃস্বৰূপ কোন? তো অসমীয়া নাটকৰ পিতৃস্বৰূপ হৈছে শ্ৰীমন্ত শংকৰদেৱ, আমি সকলোৱে জানো। তাৰ পাছৰটো প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাটকসমূহক কি বুলি কোৱা হয়? তো শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাটকসমূহক কি বুলি কোৱা হয়? অংকীয়া নাট বুলি কোৱা হয়। তাৰ পাছৰ প্ৰশ্ন, অংকীয়া নাটকৰ মুখ্য চৰিত্ৰ কি? তো অংকীয়া নাটকৰ মুখ্য চৰিত্ৰ হৈছে সূত্ৰধাৰ। অংকীয়া নাটকৰ মুখ্য চৰিত্ৰ সূত্ৰধাৰ। তাৰ পাছৰ প্ৰশ্নলৈ গৈছোঁ, অসমৰ থিয়েটাৰৰ মূল ভেটি কি? অসমৰ থিয়েটাৰৰ মূল ভেটি কি? পুৰণি কালত অসমত প্ৰচলিত ওজাপালি আৰু পুতলা নাচ অসমৰ থিয়েটাৰৰ মূল ভেটি আছিলে। ঠিক আছে, পুৰণি কালত আমাৰ অসমত ওজাপালি আৰু পুতলা নাচ যিটো, এইটো আমাৰ অসমৰ থিয়েটাৰৰ মূল ভেটি আছিলে। আগত থিয়েটাৰবোৰত এইবোৰে দেখুওৱা হৈছিলে, ওজাপালি আৰু পুতলা নাচ দেখুওৱা হৈছিলে থিয়েটাৰবোৰত। তাৰ পাছৰ প্ৰশ্ন, লম্বোদৰ বৰাই অসমীয়ালৈ অনুবাদ কৰা সংস্কৃত নাটক কোনখন? তো লম্বোদৰ বৰাই অসমীয়ালৈ অনুবাদ কৰা সংস্কৃত নাটক হৈছে কালিদাসৰ শকুন্তলা, যিটো এইখন শকুন্তলা। তাৰ পাছৰ প্ৰশ্ন, কামৰূপ নাট্য পৰিষদৰ প্ৰথম সম্পাদকগৰাকী কোন আছিলে? তো কামৰূপ নাট্য পৰিষদৰ প্ৰথম সম্পাদকগৰাকীৰ নাম হ'ল ৰঘুনাথ চৌধুৰী। তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ। কোনজন অসমীয়া অভিনেতাই অসমৰ বাহিৰত প্ৰথমে অসমীয়া অংকীয়া নাট মঞ্চস্থ কৰিছিলে? তো হেমন্ত মিশ্ৰই ক'ত কৰিছিলে? আমেৰিকাত কৰিছিলে। তাৰ পাছৰ প্ৰশ্ন, 1954 চনত দিল্লীত মঞ্চস্থ হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটকে শ্ৰেষ্ঠ লোকনাটৰ সন্মান লাভ কৰে? তো শোণিত কুঁৱৰী। তাৰ পাছৰ প্ৰশ্নলৈ যাওঁ। 1963 চনত দিল্লীত অনুষ্ঠিত বহুভাষিক নাট মহোৎসৱত কোনখন অসমীয়া নাটে শ্ৰেষ্ঠ নাটৰ বঁটা লাভ কৰিছিলে? তো কোনখনে? জুয়ে পুৰা সোণ। ৰচক হৈছে ফণী শৰ্মা। তাৰ পাছৰ প্ৰশ্ন, অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ নাট্যদল কোনটো? তো নটৰাজ থিয়েটাৰ। ঠিক আছে, অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ নাট্যদলটো হৈছে নটৰাজ থিয়েটাৰ। তাৰ পাছৰ প্ৰশ্ন, প্ৰথম অসমীয়া সামাজিক নাটক কোনখন? তো প্ৰথম অসমীয়া সামাজিক নাটক হৈছে আমাৰ ৰামনৱমী, আৰু এইখন গুণাভিৰাম বৰুৱাই 1857ত ৰচনা কৰিছিলে। এইখনৰ নাম হৈছে ৰামনৱমী। তাৰ পাছৰ প্ৰশ্নলৈ যাওঁ। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা সম্প্ৰচাৰ কৰা প্ৰথম অসমীয়া নাটক কোনখন? তো এইখন হৈছে ধৰালৈ যিদিনা নামিব সৰগ। এইখনেই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা সম্প্ৰচাৰ কৰা প্ৰথম অসমীয়া নাটক। তো ইয়াৰ ৰচক হৈছে সত্যপ্ৰসাদ বৰুৱা। তাৰ পাছৰ প্ৰশ্ন, সংস্কৃত ভাষাৰ নাটক অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়াজন কোন? তো তেওঁ হৈছে লম্বোদৰ বৰা। তাৰ পাছৰ প্ৰশ্ন, কোনটো নাট্যদলে খ্যাতনামা নৃত্য পৰিচালক কমলা নাথৰ নৃত্য পৰিচালনাৰে লেডী ডায়েনা মঞ্চস্থ কৰিছিলে? তো আবাহন থিয়েটাৰে লেডী ডায়েনা মঞ্চস্থ কৰিছিলে। তাৰ পাছৰ প্ৰশ্নলৈ, কোনখন থিয়েটাৰ মঞ্চত ব্ৰজনাথ শৰ্মাই এজন অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিলে? তো ডুমডুমাত প্ৰদৰ্শিত থিয়েটাৰ মঞ্চত। তাৰ পাছৰ প্ৰশ্ন, টাইটানিক নাটকখন কোনটো ভ্ৰাম্যমাণ থিয়েটাৰ দলে মঞ্চস্থ কৰিছিলে? তো কহিনুৰ থিয়েটাৰে কৰিছিলে, টাইটানিক নাটকখন মঞ্চস্থ কৰিছিলে। তাৰ পাছৰ প্ৰশ্ন, অসমৰ বিখ্যাত আৰু পুৰণি ৰংমঞ্চ ক'ত অৱস্থিত? অসমৰ বিখ্যাত আৰু পুৰণি ৰংমঞ্চ তেজপুৰত অৱস্থিত।
তাৰ পাছৰ প্ৰশ্নলৈ কোনগৰাকী ব্যক্তিয়ে লেডি ডায়েনাৰ নাট্যৰূপ দিছিলে তো লেডি ডায়েনাৰ নাট্যৰূপ দিছিলে সেৱাব্ৰত বৰুৱাই তাৰ পাছৰ প্ৰশ্ন বৰ্জনাথ শৰ্মাদেৱে গঠন কৰা ভ্ৰাম্যমান দলটোৰ নাম কি তো বৰ্জনাথ শৰ্মাদেৱে গঠন কৰা ভ্ৰাম্যমান দলটোৰ নাম হৈছে কহিনুৰ অপেৰা পাৰ্টি তাৰ পাছৰ প্ৰশ্ন লেডি ডায়েনা কোনখন ভ্ৰাম্যমান থিয়েটাৰ দলে মঞ্চস্থ কৰিছিলে তো আবাহন থিয়েটাৰে কৰিছিল লেডি ডায়েনা যিখন মঞ্চস্থ কৰিছিল আবাহন থিয়েটাৰে তাৰ পাছৰ প্ৰশ্ন নটৰাজ থিয়েটাৰ দল কোন চনত গঠিত হয় তো নটৰাজ থিয়েটাৰ দল 1963 চনত গঠিত হয় তাৰ পিছৰ প্ৰশ্নলৈ কোনজন অসমীয়া নাট্যকাৰে টাইটানিক নামৰ ইংৰাজী কথাছবিখনৰ নাট্যৰূপ দিয়াৰ লগতে নাটকখন পৰিচালনাও কৰিছিলে তো হেমন্ত দত্তই তাৰ পাছৰ প্ৰশ্ন অসমৰ এজন বিশিষ্ট নাট্যকাৰ অভিনেতা নাট পৰিচালক আৰু থিয়েটাৰ সংগঠক এইজন ব্যক্তিয়ে নৱম শ্ৰেণীত পঢ়ি থাকোঁতে একলব্য নামৰ নাটক এখন ৰচনা কৰিছিল ব্যক্তিজন কোন তো ব্যক্তিজন হৈছে লক্ষ্যধৰ চৌধুৰী তাৰ পাছৰ প্ৰশ্ন বেণ্ডিট কুইন কোনখন থিয়েটাৰ দলে মঞ্চস্থ কৰিছিলে তো বেণ্ডিট কুইন কোনখন থিয়েটাৰ দলে মঞ্চস্থ কৰিছিলে হেঙুৰ থিয়েটাৰ তাৰ পাছৰ প্ৰশ্ন তৰুণ কুমাৰ বৰদলৈয়ে ৰচনা কিমান চনত নাট্যভূষণ বঁটা লাভ কৰে তৰুণ কুমাৰ বৰদলৈয়ে কিমান চনত নাট্যভূষণ বঁটা লাভ কৰে 1998 চনত তাৰ পাছৰ প্ৰশ্ন অসমীয়া নাটক বাণীবদ্ধ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন তো অসমীয়া নাটক বাণীবদ্ধ কৰা প্ৰথম অসমীয়া ব্যক্তিজন হৈছে প্ৰফুল্ল চন্দ্ৰ বৰুৱা তাৰ পাছৰ প্ৰশ্নলৈ যাওঁ লেডি ডায়েনা নাটকখন কোনে পৰিচালনা কৰিছিলে তপন দাসে পৰিচালনা কৰিছিলে তাৰ পাছৰ প্ৰশ্নলৈ অনামিকা যুৱশিল্পী সমাজে এজন ব্যক্তিক মৰণোত্তৰ বাবে অবিনাচাৰ্য উপাধি প্ৰদান কৰিছিল ব্যক্তিজন কোন প্ৰশ্নটোত কৈছে অনামিকা যুৱ শিল্প সমাজে এজন ব্যক্তিক মৰণোত্তৰ বাবে অভিনয়াচাৰ্য উপাধি প্ৰদান কৰিছিলে সেই ব্যক্তিজন কোন ব্ৰজনাথ শৰ্মা তাৰ পাছৰ প্ৰশ্ন ধৰালৈ যিদিনা নামিব সৰগ নাটকখনৰ ৰচক কোন কি কৈছে ধৰালৈ যিদিনা নামিব সৰগ নাটকখনৰ ৰচক হৈছে সত্যপ্ৰসাদ বৰুৱা আজি একেবাৰে শেষৰটো প্ৰশ্ন কাঠমাণ্ডুৰ দেৱযানী কোনখন ভ্ৰাম্যমান থিয়েটাৰ দলে মঞ্চস্থ কৰিছিলে তো ভাগ্যদেৱী থিয়েটাৰ দলে মঞ্চস্থ কৰিছিলে তো আজিৰ ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি আপুনি নতুন প্লিজ ছাবস্ক্ৰাইব কৰি দিব নেক্সট আৰু এনেকুৱা বিভিন্ন টপিকৰ ওপৰত আপোনালোকলৈ লৈ আহিম বিভিন্ন কুৱেশ্যন এনচাৰ তো আজিলৈ বাই